প্ৰিয় দৰ্শক, মনৰ কষ্ট আৰু চকু পানী কাকো নেদেখাব। জীৱন সুখৰ নহ'লেও কাকো ক'বলৈ নাযাব। মনত ৰাখিব সদায়, কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। এজন ব্যক্তি যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ নাইকিয়া হৈ যায়। প্ৰিয় দৰ্শক, আশা কৰোঁ মোৰ এই কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আৰু চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে। বৰ্তমান সময়ত টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড আৰু সত্য কথা মানুহৰ মৃত্যুদণ্ড হৈ পৰিছে। টোপনি কি আচৰিত বস্তু, যদি আহে সকলো পাহৰাই দিয়ে, আৰু যদি নাহে কিমান কি মনত পেলাই দিয়ে। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আঁচলখন কেতিয়াও সৰু হৈ নপৰে। কিতাপৰ পৃষ্ঠাই মানুহক যি শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতকৈ বেছি শিক্ষা দিয়ে। সম্পৰ্কবোৰ পুৰণা হৈ গ'লে ভালপোৱা নহয়, অৱহেলাহে বাঢ়ি যায়। যিমানেই ধৈৰ্য ধৰাৰ ক্ষমতা থাকিব, সিমানেই আপুনি সমস্যা সমাধানৰ উপায় বিচাৰি পাব। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল বেছি কৰে, কিন্তু সীমাহীন আনন্দ নিশ্চয় বেছি বিচাৰি পায়। মিছা কথা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায় সি পৰাজিত হ'ব। বন্ধু কেতিয়াও সলনি নহয়, আৰু যিজন বন্ধু সলনি হয় তেওঁ কেতিয়াও বন্ধু নহয়। সৰু সৰু ভুলবোৰক লৈ সচেতন হওক, কাৰণ এটা সৰু বিন্ধাই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। জীৱনত যদি সুখী হ'ব বিচাৰিছে, তেতিয়াহ'লে মানুহৰ কথা কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যাওক। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান সময়ত মিছা হাঁহি আৰু মিছা কান্দোনতেই পৃথিৱীৰ ভৰি আছে। চকু আৰু কপালৰ মাজৰ জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে কপালে সেইটোক ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটোৱেই ভাল পোৱা নহয়। গোটেই দিনটো কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ এটা কথা মনত পেলোৱাটোৱে হ'ল ভাল পোৱা। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপুনি তেতিয়া নোপোৱাৰ দুখো নাপাব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক, কাৰণ এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে, তেওঁলোকৰ বাকী চোৱা সুন্দৰ হওক। মিছলীয়াসকলৰ কিছু আশ্চৰ্য গুণ থাকে। এওঁলোকে হাঁহি হাঁহিও মিছা কথা কয় আৰু কান্দি কান্দিও মিছা কথা কয়। এজন ব্যক্তিয়ে কালাম ছাৰক সুধিলে, ছাৰ, জীৱনৰ সকলোতকৈ সহজ আৰু সকলোতকৈ কঠিন কামটো কি? তেতিয়া কালাম ছাৰে উত্তৰ দিলে, ভুল। কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰাটো সহজ, আৰু যেতিয়া নিজে এইটো কৰে তেতিয়া উপলব্ধি কৰা টান। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হৈছে মাৰ কোলা, আৰু পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্যটো হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি, পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক হৈছে বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত হৈছে বিচ্ছেদ, পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় হৈছে নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প হৈছে দুৰ্ঘটনা, পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা, প্ৰভু ক্ষমা কৰি দিয়া। পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা, পৰাজিত অৱস্থা। যিজন মানুহে আপোনাক নিবিচাৰে, তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ দৰকাৰ নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব পৰা নাযায়। যিজনে যাবলৈ বিচাৰিছে তেওঁ যিকোনো প্ৰকাৰে হ'লেও যাবই। মানুহ ভালপোৱাৰ অভাৱত নমৰে। ভালপোৱাৰ বাবে আত্মসন্মান বলি দিয়াতকৈ, ভুল মানুহৰ ভৰিত পৰি থকাতকৈ অকলশৰীয়াকৈ থকাই বহুত ভাল। অন্যায় কৰি লজ্জিত নোহোৱাটো আৰু এটা ডাঙৰ অন্যায়। আনক সন্মান কৰিলেহে নিজেও সন্মান পাব। সুন্দৰ হ'বলৈ এটা সুন্দৰ চেহেৰা নহয়, এটা সুন্দৰ মনৰ দৰকাৰ। নিজৰ মাজত সেইখিনি পৰিৱৰ্তন আনক, যিখিনি আপুনি আনৰ মাজত চাব বিচাৰিছে।